মই আজি টিউচনত নাযাওঁ মা। কেন নাযায় আজি ছাৰে ক্লাছ নকৰে বোলে, ক'ৰবাত ওলাই যাব। হয় নেকি? ঠিকে আছে। চিল্কা দাদা আজি টিউচন যাব ওলাই নাযা নেকি? দেৰি হৈছে দেখোন যাওঁ। কি আজি টিউচন আছে? আজি টিউচন আছে মোৰ মা। হয় কিয় ফাঁকি দিছে? নহয় মানে মা। কি নহয় মানে কি নহয় উনকে যা মোবাইলটো দি। এই তাত কোনো আনা নেকি? এই পঢ়লো এই কিবাকে বাচিছো দি শুনি থৈ দেই। মই আজি টিউচন ৰুম বনাইছো। এই চলি কি কোনো আনাই বাবে কি তই শুই আছা নেকি? দে ভালে মাৰিছে। কিতাপ দি দে ছাৰ সোমাই আহোঁ না। তহঁতৰ ইমান দেৰি যে কিমান কেইটা বাজিছে জানা নে তহঁতে? হা আৰু এই পালি পঢ়ি মাহ কৰিব লৈছে। সোমাই আহ। নহয় ছাৰ, তাৰমানে মায়ে ভাত দিয়া নাছিল ছাৰ, সেইবাবে অলপ দেৰি হৈ যায়। নহয় জানি মিছা কথা কৈছে ছাৰ। আজি ফাঁকি দিবি না? হা আইও ছাৰ, নেদাও ছাৰ, নেদাও ছাৰ। এই ছাৰ কি আহিবে পালি পঢ়ি কিটা কৰিব লৈছে। এখন অকালি দেখোন কোন আহিছে? নহয় মানে ছাৰ, আমাৰ এই কুৰ্ম হৈছিল ছাৰ। কুৰ্মটো আকৌ ছাৰ সেন্দে ইয়াতে ঘৰত থাকবো, অকল মই আহিলি আকৌ একলা আহো, সেইকাৰণে লৈয়ে আহিলো আৰু মোৰ লগত। ছাৰ কি তোৰ ইমান দেৰি কিয় হ'ল? ঐ চলি কি আহিলি? জানো তোৰো চাগে মায়েৰে ভাত দিয়া নাছিল না। আহি গৈছা কালি কথা কৈছে। হা তহঁতৰ কি বা একো লাগে বায়ু লাগে? হা মানে যোন যত আছা বহিৰা। আজি তহঁতক কেইটামান প্ৰশ্ন সুধিম, কিমান জানা হৈছে মই চাব লাগিব। মোৰো পইচা পাতিৰ কথা আছে। এই পইচাৰ কথাহে আহি গৈছে। নহয় সন্মানৰ কথা আছে তোৰ। পাই কচোন সূৰ্য ৰাতিপুৱা কেই বজাত উঠে? যাক খুজি সিয়ে কব কেমা কও। সূৰ্য ৰাতিপুৱা 7টা বজাত উঠে। তাই বৰ বান্দিত সূৰ্য ৰাতিপুৱা 7 বজাত উঠে। হা সূৰ্যৰ ঘৰ আমাৰ ঘৰৰ কাষতে। সূৰ্যক মাকে ৰাতিপুৱা 7টা বজাত উঠাই দে। বা তই বৰ জানা। এইবাৰ ভেবলা কচোন তৰা দেখাত কেনেকুৱা? তৰা দেখাত কলাই ছাৰ। কলা ঘৰৰ কাষত থকা তৰা পিটো কলাই ছাৰ। তই বহুত জানা ৰে। এইবাৰ চেলকাই কচোন। আপুনি টেনশ্যন ল'ব নালাগে ছাৰ, যি সোধে আপুনি তাকে পাৰিম মই। দে কচোন বাৰাৰ আগত খনিক বহুৱাই দিলে কি হ'ব? এই ছাৰ মস্ত কাজিয়া লাগব ছাৰ। কাজিয়া লাগব? বাৰে আগৰ পৰাই বহি গৈছিল, তাতে যদি শনি আহি পেলাই দিগদাৰ দিছে তেতিয়াহ'লে ছাৰ বাৰে শনিক মাৰি দিব ছাৰ। ঠিকে আছে তহঁত বহুত পণ্ডিত। এইবাৰ ছাৰ কিয় কচোন এটা বাক্য ৰচনা কৰা। খাই পাত ফলা ছাৰ। ছাৰ পাৰিম। যিয়ে ভাতখন খাই পাতখন ফালি দিয়ে তাকে পাত ফলা বোলে। তহঁত বহুত পণ্ডিত। বঢ়িয়া হৈছে, তহঁত বহুত জ্ঞানী। কাইলৈ তহঁতে চবেই গৰুৰ বিষয়ে চাই আহিবি। আজি টিউচন সামৰণি মাৰিলো। যাবা দি এই দেউতা চিন্তা যাবা দি। এই চলি কাজিয়া কৰছে ভালকে যা। চেলকাই গোটাই চিংগে চেল কিবাৰ কাৰণে দাউৰি থাকিব উঠছি গোটাই। বা
তই আমাৰ ঘৰত আজি মাৰি দিছে, মই কৈছো। তই মোক কিয় কৈছ তই হা